হেল্ল' এভৰিৱান ৱেলকাম টু অল থিয়েটাৰ এখন চাবলৈ গ'লোঁ আৱাহন থিয়েটাৰ আমি থিয়েটাৰলৈ কিয় যাওঁ বা কিয় চাবলৈ যাওঁ একেষাৰতে কওঁ এখন প্লাষ্টিকৰ চকীতেই হওক বা গেলেৰীত কাঠৰ ওপৰতে হওক 2-2.5 ঘণ্টা বহি আমি যথেষ্ট এণ্টাৰটেইনমেণ্ট পাওঁ আমাৰ জীৱনটোনো কি আমাৰ জীৱনটো কি বুলি ক'লে এটা সাধাৰণ নহয় আমাৰ জীৱনটো বহুত কিবা কিবি আৰু সেই জীৱনটোত আমি বহুত পাবলগীয়া ল'বলগীয়া শিকিবলগীয়া কিবা কিবি থাকে আৰু কলা কৌশলীসকলে এটা পজিটিভ বাৰ্তা এই থিয়েটাৰৰ নাটকসমূহৰ জৰিয়তে আমাক প্ৰকাশ কৰে তাৰ লগতে আমাক এণ্টাৰটেইনমেণ্টটো প্ৰদান কৰে গতিকে সেই 2-2.5 ঘণ্টাতে আমি বহুত কিবা কিবি হয়তো মন মগজু আমাক কিবা কিবি দি যায় গতিকে আপোনালোকেও এই থিয়েটাৰ মই সামান্য ক্লিপ জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে আপোনালোকৰ বাবেও লৈ আহিছিলোঁ গতিকে চাওক Before you get control. ফিনিছড এতিয়া মানুহ চাওক না কিমান ভিৰ বাও এফালে আকৌ বোলে দ্বিতীয় দৰ্শনীও আৰম্ভ হ'ব অলপ সময়ৰ পাছতে গতিকে যথেষ্ট ভিৰ হ'ল আৰু আমি এনেকৈ আজিলৈ থিয়েটাৰ চাই ঘৰলৈ আহিলোঁ গতিকে সকলো ভালে থাকক সুস্থ থাকক আজিলৈ বাই বাই অল ইজ ৱেল